Hi guys, কি খবৰ? আশা সকলোৰে ভাল। আজি আহিলো পিকনিক খাবলৈ 2021 টো মানে এনেকৈ খেদিম বুলি ভাবিছো এনেকৈ জিটি খাই মেলি আৰু প্লেসটো সব 2020 টো কেনেকৈ খাইব একদম পুৰা খেদি দিম বুলি ভাবিছো আৰু 2021 টো ভালকৈ ওয়েলকাম কৰি বুলি ভাবিছো আৰু ইয়াৰ মোৰ লগতে আছে ভাইটিহঁত আছে ভাইটিহঁতৰ লগতে আছে বেছি লৰা নহয় প্ৰায় 10 জন মান হ'ব 10 জন মান লৰা আহিছো আমি আহিছো নিমাতীৰ স্পাৰত সেকেন্ড স্পাৰ বুলি কয় আৰু আপোনালোকে লোকেশনটো চাই লওক কিমান ধুনীয়া এটা পৰিবেশ ইয়াত বহুত মানুহ আহে বৰ্তমান এইকণত কোনো অহা নাই খাই গৈছে মানে ইয়াত সিন আছে খাই গৈছে আমিও এইকণলৈকে আহিছো এইফালে আছে ব্ৰহ্মপুত্ৰ আপোনাক মই দুকাই দিছো এইফালে আছে ব্ৰহ্মপুত্ৰ এইফালে এনেকৈ বৈ গৈ আছে আৰু তাৰ কাষতে আমি এনেকৈ আৰু এটা সময় হল এবোৰ আনবক্সিং কৰা ব্ৰেড আনবক্সিং কৰা জাম আনবক্সিং কৰা সকলোবোৰ আনবক্সিং কৰি দিওঁ আৰু একদম পুৰা পেটত ভৰাই দিওঁ এয়া কি হৈছে আশিস কি হৈছে নহৰু হৈছে এফালে এওঁলোকে শুইছে হাই আমাৰ পুতু সিদ্ধাৰ্থ অংকুৰে মুখখন লুকাই ৰাখিছে এইটো অংকুৰ ইয়াতে বনাম এতিয়া ভাত হৈ আছে এয়া চাউল দিছে আমাৰ ডিপু এয়া আমাৰ পুতু এয়া ৰাইজ বহিছে বগৰী খালো ইয়াত বগৰী আছে মানে এতিয়া এবাৰ আমাৰ ৰান্ধনীয়ে বনাই আছে মই অলপ লাগিব এতিয়া মোবাইলটো মই সীমান্তক দি দিছো সীমান্তক আপোনালোকক অলপ বস্তু কিছুমান দেখাই আনিবগৈ হা দেখুৱাই দিছে সিহঁতি আপত্তি কৰিছে গেম খেলিছা হাই হেল্ল' পিঁয়াজ নহৰু চব দি দে হেল্ল' গাইজ আকৌ আহিলো মই নতুন এটা ভিডিঅ' লৈ এয়া ইউটিউবাৰ বিপ্লৱ দাস এয়া বিপ্লৱ আছে মাংস বনাই আছে বিপ্লৱ চব হাঁহ বুলি কৈ দিব নাই ব্যস্ত আছে আমাৰ ইয়াত দেখুৱাম এয়া ইউটিউবাৰ বিপ্লৱ আছে খানা বনাই আছে অকমান কি বনাই আছে কৈ দিব লাগে আমাক আমি মাংস বনাইছো এইফালে ভাত বনাই আছো ভাতটো কেনেকে আজি মাংসটো আনবক্সিং কৰিব আনবক্সিং কৰিছে মাংসৰে আনবক্সিং আচাৰ আনবক্সিং কৰিম আচাৰটো কেনেকে ফালি ল'ম এইটো বহুত দামটো কিমান আছিলে দামটো 62 আচাৰ আনবক্সিং হৈ গৈছে মই প্লাষ্টিক আনবক্সিং কৰিছো আচাৰ আনবক্সিং কৰিলে কাৰ জানা কিনা এটা হেয়া বিপুল বিপদা দোকানখন বহুত পপুলাৰ দোকান আপোনালোকে এয়া আচাৰ আনবক্সিং কৰালৈকে আছে আমাৰ ভিডিঅ'য়ে আমাৰ মোবাইলে হেঙাই যাব এইকেইটা ফিফা খেলি আছে সেইজনে ইনষ্টাগ্ৰাম চলাই আছে এইজন হৈছে নামটো কৈ দিব আপোনালোকক আপোনাৰ নামটো কৈ দিয়ক হেল্ল' ব্ৰ আপোনাৰ নামটো ক'ব তেওঁৰ নামটো হৈছে মানস প্ৰতিম বৰা আমি খানা বনাই আছো পানী বনাই নাও লাগি দে এবার যা হেল্ল' নাম নোযোৱা হৈ গৈছে মানে পানী নাই পানী আছে আঁঠুমান পানী আছে আৰু কিন্তু তাতকে নাই ফাইনেলি আমি পাৰ পাইছোহি Oh,
ঐ হ'ব 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 ঐ পাহাৰলৈ লৈ সীমান্ত তো ফাইনেলি পাৰ পাইছোহি ফাইনেলি আমি পাৰ পাইছোহি দেই 4 কিলোমিটাৰ যাত্ৰা কৰি ফাইনেলি আমি পাই গলোহি পাৰ গাড়ী মোবাইল এই মাত্ৰ গ'লে হেঁতেনে দেই হ'ল ভিডিঅ' ধুনীয়া হৈছে আমাৰ এইটো তম্বু আৰু এইটো তম্বুটো আমি আছো এতিয়া বৰ্তমান উঠি আছো বাম এটা ভয় খালে লগালগ জপিয়াই দিলে পুৰা তিৰি গ'ল এতিয়া আকৌ আহি পালো ইয়াত মাংস কিমান হৈছে এতিয়া প্ৰায় হৈছে কি বনাই এতিয়া খাম আজি প্ৰায় 2:30 বাজিছে এতিয়া ৰ'ব 2:30 বাজিছে তো এতিয়া খাম খাই বৈ যাম আৰু আশা ৰাখো যে 2020ৰ নিচিনা আকৌ এটা বছৰ যাতে কাৰো কাৰণে নাহে আৰু আপোনালোক সকলোকে 2021ৰ বহুত বেছিকৈ শুভেচ্ছা জ্ঞাপন কৰিলো 2021ক আপোনালোক সকলোৱে ভালকে আদৰণি জনাওক আৰু কি কম সেই আৰু এনজয় কৰক আৰু এতিয়া 2021টো আহক আৰু পিছে কৰোণাতকে কিবা কিবি ঢেৰ বেছি ডাঙৰ বেমাৰ আহিছে বুলি কৈছে কিন্তু কি হয় নাজানো বাৰু তথাপিতো আশা ৰাখো যে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত যাতে সেইবোৰ একো নহয় জপা আহিছে তালৈকে গুচি যাওকগে আৰু মুখত দিলে খেদ পুতো Happy New Year সকলোলৈকে Happy New Year আকৌ এবাৰ জোৰছে Happy New Year আজি কেনেকুৱা লাগিলে মজা লাগিছে মজা গুলি সকলোৰে 2021 সকলোৱে ভালে যায় তাৰে কামনাৰে আপোনালোক সকলোলৈকে 2021 বৰ্ষৰ শুভ কামনা জ্ঞাপন কৰিলো আজিৰ ভিডিঅ'টো এইখনত ৰাখিছো এতিয়া যাওঁগে 3:30 হ'ল ঘৰ যাওঁগে সময় হ'ল বেলি ডুবিছে যাওঁগে মই মানে আকৌ টাউন যাবগৈ লাগিব সেইটো কাৰণে এতিয়া বাই যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব শ্বেয়াৰ এটা কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ